নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো বন্ধুসকল, বৰ্ষাৰাণীৰ বিষয়ে অভিনয় ভালেকেইটা জনপ্ৰিয় গীতৰ পাছতে এইবাৰ আকৌ নতুন এটা বিহুসুৰীয়া গীত, য'ত কণ্ঠ নিগৰি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ দা আৰু জিতুল বৰুৱা। ব'লকচোন এই বিষয়ত বৰ্ষাৰাণীৰ বিষয়ে কি ক'লে তাকে আমি প্ৰথমে চাই লওঁ। কিয় আহিছোঁ? কাৰণ ফাগুন যেনেকৈ মোৰ প্ৰিয় মাহ, বহুতৰে হয়তো প্ৰিয় মাহ, আমনি কৰে অলপ ফাগুনে। সেইকাৰণে হয়তো এনেধৰণৰে কিছুমান গীত আছিলে। ফাগুনে আবিৰ ছটিয়াই কুলি কেতেকীয়ে গীত গায়, গুণ 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 গুণ। বাইকখিনি মই নাজানো, কিন্তু মোৰ মাহী নিকুমাহীয়ে ভালকৈ জানে। নিকুমাহী যদি আছে কেতিয়াবা গাই শুনাব, যদি লাইভটো দেখে। আৰু মই দেৰগাঁৱত শ্বুটিং কৰি আছোঁ এটি বিহুসুৰীয়া গীতৰ। শান্তুমণিয়ে কোৰিঅ'গ্ৰাফ কৰি আছে, মই দেখুৱাম, তালৈকো লৈ যাম। দেৰগাঁৱৰ বৰ সুন্দৰ লোকেশ্যনত। আৰু এইবিলাক দেখিলেই মনটো ভাল লাগি যায়, অসমখন যে ইমান ধুনীয়া। গীতটো কণ্ঠদান কৰিছে জিতুল বৰুৱা আৰু আপোনালোকৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে। আৰু আমাৰ মেকআপ কৰিছে মিকনে। মই এতিয়া আপোনালোকক অলপ দৃশ্য দেখুৱাওঁ দেই। কোনোবাই চেলফি তুলিবলৈ আহিছে, গতিকে আপোনালোকে ভিডিঅ'টো দেখুৱাই থাকিবলৈ কওঁ মই কাৰোবাক। আপোনালোকে চাওক। আৰু ৰিংকুৰিয়ান অভিনয় কৰিছে, ৰিংকুৰিয়ানো আছে অলিম্পিকাৰ লগত, অলিম্পিকা ভূঞা। আৰু মই অভিনয় কৰিছোঁ বাবুমণি ন, মোৰ এগেইনষ্টত কৰি আছে। এইটো হাত কিন্তু চবৰে একেই হ'ল। একেলগে 1 2 3 4 1 2 3 4 5 6 7। আচ্ছা, হিপটো 1 2 3 4 5 6 7 দেই। আগৰবাৰ এইটো মিলিব লাগিব, মনে চাব দেই। স্মাইল ফেচ, ৰেডি 5 6 7 গো। দুটা আধা পৰে। মোহরে খুঁটিতে স্ট্রাইক করবে এরো ট্যাং ট্যাং কেনা নহয় নাচিনে দি আহি আছে তো ব্যাকর পাহি আপোনালোক ধৰি দিলো। এই ৰূপম এই ট্যাং ট্যাং মে ये चाहिए टैंग टैंग लाफ्टर टैंग टैंग ए पार्कसन लाफ्टर पार्कसन অলিম্পিকা ভূঞা আছে, ৰাতি থিয়েটাৰ কৰি এতিয়া দিনত শ্বুটিং কৰিছে। মতাটোৱে কোৰিঅ'গ্ৰাফ কৰিছে যে নাই। বৰদৈচিলা থিয়েটাৰত আছে, বিৰাট ভাল অভিনেত্ৰী এগৰাকী, ধুনীয়া অভিনেত্ৰী। আৰু মোৰ বিশেষকৈ ভাল লাগিছে আজি বৰষা বাৰ লগত প্ৰথম মই এনেকৈ গানত শ্বুটিং কৰিছোঁ, বিৰাট ভাল লাগিছে। আৰু একেলগে আৰু আমাৰ গ্ৰুপৰ গোটেইখিনি ছোৱালী আছে, তেওঁলোকেও ভাল পাইছে। গোটেইকেইজনী একেবাৰে হেৰি হৈ আছে আৰু ফুল ফুলা দিছে। চব দেৰগাঁৱৰে নৃত্যশিল্পী, শান্তুমণি শৰ্মাৰ ষ্টুডেণ্টছ। ইয়াতে এনেকৈ শ্বুটিং কৰিছে, ভাল লাগি আছে মনটো। বিহু বুলি ক'লে ভালে লাগে। শিমলু আৰু ফুলিলে ভাল লাগিলে, কিন্তু বিভিন্ন ঠাইত দেখিছোঁ শিমলু ইতিমধ্যে ফুলিছে বৰ ধুনীয়াকৈ। এই যে শুকানৰ মাজতো যে সজীৱ ৰঙা শিমলু পলাশ ফুলে, সেই বস্তুটো আচলতে বহুত মানে আমি প্ৰকৃতিৰ পৰা এটা সাহস ল'ব পাৰোঁ যে জীৱন এনেকুৱাই, মানে যিমান দুৰ্যোগ নহওক কিয় বা যিমানে প্ৰত্যাহ্বান নাহক কিয়, ক'ৰবাত সেই যে জীৱন শব্দটোৱে আচলতে এক সাহস। সেইকাৰণে মই যুৱ প্ৰজন্মৰ সকলোকে অনুৰোধ জনাইছোঁ যে যিকোনো বস্তুৱে চিৰস্থায়ী নহয় জীৱনত। যেনেকৈ সুখ থাকিলে দুখ আহে, সমস্যা থাকিলে তাত সমাধান থাকেই, যিকোনো সমস্যাৰ সমাধান থাকেই। গতিকে ইমান হতাশ হ'ব নালাগে। আৰু বিশেষকৈ আজিকালি দেখা গৈছে চববিলাক অলপ ডিপ্ৰেশ্যন বস্তুটো বেছি হৈছে। মই ডিপ্ৰেশ্যনত মাজতে ভুগিছিলোঁ, কাউন্সেলিং কৰিবলগীয়া হৈছিল। কিছুমান এতিয়া মই চব কথা সঁচাকৈ কওঁ কাৰণে কওঁ, আৰু কিছুমান এনেকুৱা কেতিয়াবা কথা ওলায় যিটো সত্য নহয়। আৰু বিশেষকৈ
নহয় সেই বস্তুবিলাকে কষ্ট দিয়ে আৰু মইতো আৰু চবকে গৈ গৈ ক'ব নোৱাৰোঁ যে এইটো নহয় এইটো নহয় তেনেকুৱা কিছুমান কথা শুনাৰ পিছত ডিপ্ৰেশ্যন হৈছিল মোৰ মই কাউন্সেলিং কৰিছিলোঁ তাৰপিছত এটা কথা উপলব্ধি কৰিলোঁ নহয় জীৱন জীয়াই থকাটো মোৰ অধিকাৰ এইটো মোৰ জীৱন এতিয়া আকৌ মই পিছলৈ যাবলৈ অনুৰোধ জনাইছোঁ শ্বট ল'বলৈ ৰৈ আছে শ্বটটো দি আকৌ তো বন্ধুসকল ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কৈ যাওঁ যে এনেধৰণৰ অসমীয়া ফিল্মি গীতসমূহৰ আপডেটসমূহ সকলোতকৈ আগত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাবলৈ নাপাহৰিব তো বন্ধুসকল লগ পাম এটা অন্য ভিডিঅ' তো তেতিয়ালৈকে বাই বাই দুটা আধা পৰে